ইয়া হৈ গ'ল আমাৰ উপায়ুক্ত মহোদয় আৰু সকলোৱে স্বাগতম জনাইছে আৰু ক'ত স্বাগতম জনাইছে সকলো ভিডিঅ'টোত কৈ আছো নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি এটা ব্যক্তিগত ভিডিঅ'লৈ আপোনালোকৰ লগত আহিছো কাৰণ আজি গোলাঘাট ডিস্ট্ৰিক্টত এখন কৃষক মেলা আয়োজন কৰিছিলে পলমকৈ হলো ভিডিঅ'টো মই আপলোড কৰিলো যেহেতু মই বহুত দিন হৈ গ'ল ভিডিঅ'সমূহ আপলোড দিব পৰা নাছিলো আপোনালোকৰ মাজলৈ আৰু আজি মই যেহেতু কৃষক মেলাত আছো আৰু এয়া উপায়ুক্ত মহোদয়ৰ দ্বাৰা উদ্বোধনী কৰিলে আৰু আপোনালোকৰ ভিতৰখিনি সম্পূৰ্ণ দেখাই আছো আৰু আপোনালোকে এইফালে দেখিছে বৰ্তমান সময়তো আপোনালোকে গম পায় যে আমাৰ কিমানখিনি উন্নতি হৈ আছে আৰু ঢেকি যেহেতু আমি ভৰিৰে কৰো আৰু বৰ্তমান সময়ত দেখা পাইছে বিদ্যুৎ শক্তি পৰম্পৰাগতভাৱে চাউল খুনা যন্ত্ৰ এয়া আপোনালোকৰ মাজত আগবঢ়াইছো আৰু নেক্সট দোকানখন আপোনালোকক দেখাইছো এয়া চাওক কি হয় আপোনালোকে কমেন্ট কৰিবচোন বাৰু মই এই বিষয়ে নকওঁ আপোনালোকে দেখা পাইছে বহুতে হয়তো চিনি পাইছে ইয়া হৈ গ'ল মালচিং পৰা যন্ত্ৰ আৰু ঘণ্টাত কাৰ্যক্ষম হয় লেখা আছে 4 বিঘা মাটি আৰু আপোনালোকৰ মূল্যটো লিখা আছে 50,000 পৰা 55,000 ৰিভাৰ্স বিল এমবি নাঙল হয় আৰু এফালে আপোনালোকক দেখাই দিছো সম্পূৰ্ণ আপোনালোকে চাব পাৰে ধান মৰা যন্ত্ৰ এফালে উন্নত চৌকা যেহেতু আমাৰ চৌকা ঘৰতে আমি ব্যৱহাৰ কৰো গতিকে ইয়াত লিখা আছে তাৰ পিছত এফালে আপোনালোকক দেখাইছো উদয়ৰাজ চৌকা ইয়াৰ মূল্যটো লিখা আছে 1500 পৰা 1600 টকা অনুমানিক কৰিছে ইয়া হৈ গ'ল নেক্সট আপোনালোকক মই দেখাই আছো ইয়া আপোনালোকে দেখা পাইছে কৃষিৰ লগত জড়িত মিনি কম্বাইন হাৰভেষ্টাৰ আৰু কেনেদৰে কাৰ্যক্ষম সকলোখিনি বুজাইছিলে তেখেতে আৰু আপোনালোকে যেহেতু কৃষিৰ লগত জড়িত গতিকে আপোনালোকে চিনি পাব বহুতে ইয়া হৈ গ'ল আপোনালোকক দেখাইছো আৰু লগতে আপোনালোকে গম পায় যে বৰ্তমান সময়ত আমি পশুপালন কৰিও আমাৰ ইনকমৰ পথ মুকলি কৰিব পাৰো কিন্তু পশুপালন উন্নত ধৰণে যদি কৰিব জানো অৰ্থাৎ বিজ্ঞানসন্মতভাৱে কৰো তেন্তে আমি বেছিকৈ লাভান্বিত হওঁ এয়া আপোনালোকক দেখাইছো সম্পূৰ্ণ অৰ্গেনিক ভাৱে কেনেদৰে আমি নিজৰ খেতি দৰা ভালদৰে পৰিচালনা কৰিব পাৰো তাৰ সম্যক জ্ঞান দিছিলে চাহ খেতিয়ে হওক বা বিভিন্ন ধৰণৰ খেতিসমূহ আমি কেনেদৰে কৰিব লাগে এফালে আপোনালোকক দেখাব বিচাৰিছো ৰোপণ কৰা যন্ত্ৰৰ দ্বাৰা কেনেদৰে আলু খেতি কৰিব পাৰি আৰু লগতে কিছুমান আমাৰ ঘৰুৱা সামগ্ৰী আছে যিসমূহ দেখুৱা হৈছে আৰু এইফালে সম্পূৰ্ণ আপোনালোকক দেখাইছো বাগানৰ লগত জড়িত খেতিৰ লগত জড়িত যেহেতু আপোনালোকক কৃষক মেলা হয় গতিকে খেতিৰ বস্তু মেক্সিমাম আপোনাক দেখা পাব আৰু এফালে বিক্ৰীৰ বাবে আনিছিলে ফুল আৰু লগতে আপোনাক দেখাইছো বহুতো মানুহৰ ভিৰ আৰু এয়া বাইদেৱে বিক্ৰী আছে তেওঁ নাৰ্সাৰীখনৰ আসলতে কিছুমান ফুল তেওঁ লৈ আহিছিলে বিক্ৰীৰ বাবে আৰু লগতে ইয়াৰ ৰাইজৰ ভিৰ কৃষক মেলা চাবৰ বাবে আৰু এইখন হৈ গ'ল গগৈ নাৰ্সাৰী আৰু গগৈ নাৰ্সাৰীখন আপোনালোকক দেখাইছো কেতিয়াবা দেখা পালে ল'ব পাৰিব আৰু এইখনো বেলেগ নাৰ্সাৰী হয় নাৰ্সাৰীখনৰ নাম আপোনালোকক ইতিমধ্যে কৈছো দাদাই সম্পূৰ্ণ বুজাই দিছিলে কি ফুল আছে আপোনালোকক ভাল লাগে যদি ল'ব পাৰিব এইখন হৈ গ'ল খনিকৰ নাৰ্সাৰী আৰু খনিকৰ নাৰ্সাৰী কিছুমান পুলি ভাল লাগিলে ময়ো প্ৰত্যেকৰে এটাকৈ ফুলপুলি আনিলো আৰু আপোনালোকক জনাব বিচাৰিছো যেহেতু কৃষিৰ লগত জড়িত গতিকে ট্ৰেক্টৰটো প্ৰয়োজনীয় গতিকে আপোনালোকক দেখালো বৰ্তমান সময়ত বিজ্ঞানসন্মত যুগ আৰু এই বিজ্ঞানসন্মত যুগ সম্ভৱ নহয় গতিকে এইবাৰ আপোনালোকে সব তামুল গুছোৱা সজলি ওলাই গ'ল আৰু এয়া চাওকচোন আমি আলহী অহাৰ লগে লগে তামুল আমি গুচাব লগিয়া হয় গতিকে এতিয়া তামুলটো আপুনি মাত্ৰ ওপৰৰ বাকলিটো গুচাই আপুনি দি দিলেই হৈ গ'ল সম্পূৰ্ণ তামুল গুছ খাই যাব সম্পূৰ্ণ বাকলিখিনি চাওক এফালে ওলাই গৈছে আপোনালোকে দেখা পাইছে এয়া চাওক মোৰ হাতত মই এতিয়া আপোনালোকক দেখাই দিওঁ এয়া চাই লওকচোন কিমান সুন্দৰভাৱে বাকলিখিনি আঁতৰি গৈছে ইয়াৰ মূল্য বহুত নহয় 15 পৰা 1600 টকাৰ ভিতৰত আৰু গোটেই 4টা সেটত কৈছিলে যে 16টা তামুল আপোনালোকে গুচাব পাৰিব এয়া তামুল গুচোৱা সজুলিটো সম্পূৰ্ণ দেখাই দিলো আপোনালোকক এয়া আপোনালোক দেখাব বিচাৰিছো কৃষি অভিযান্ত্ৰিক বিভাগৰ দ্বাৰা এয়া চাওকচোন আপুনি যদি চুঙা খাই ভাল পায় তেন্তে অতি উন্নতভাৱে তেওঁলোকে চুঙা প্ৰস্তুত কৰিব পৰা সজুলি উলিয়াইছে আৰু ইয়াৰ মূল্যত লিখা আছে 24,700 টকা প্ৰতিবাৰ হিজোৱাৰ ক্ষমতা 4 কেজি লৈকে তেওঁলোকে বহন কৰিব পাৰে বুলি কৈছে আৰু ভাল লাগিছে আপোনালোক দেখাই দিলো এয়াও অতি সুন্দৰভাৱে চুঙা চাউল প্ৰস্তুত কৰা যন্ত্ৰ মোৰ লগত গৈছিল অৰিন্দম হাজৰিকা আৰু তেখেতেও ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছিল আৰু আপোনালোকৰ হয়তো পলমকৈ হলো হি ভিডিঅ' আপলোড কৰিব মানে নেনো ইউৰিয়া হয় নৰমেল যোনটো ইউৰিয়া সেই ইউৰিয়াটো সমানে কাম কৰিব 3 বিঘা ই যাব 3 বিঘা যাব
আৰু এইটো নেনো প্ৰযুক্তিয়ে বনাইছে কেলে বনাইছে আপোনাক কৈ দিছোঁ আজিকালি যোনটো আমাৰ দানা ইউৰিয়াটো সেই দানা ইউৰিয়াটো আপোনাৰ বেয়া হৈ আপোনাৰ খেতিখিনি বেয়া কৰি দিয়ে মাটি বেয়া কৰি দিয়ে তাৰ কাৰণে এইটো ইউৰিয়াটো বনাইছে এইটো পাতত স্প্ৰে হয় আৰু ইয়াৰ 1 লিটাৰ পানীত 4 ml দি আপুনি স্প্ৰে কৰিব পাৰে তেনেকৈ এইটো DAP উলিয়াইছে ইয়া আপোনালোকক দেখাইছোঁ পাৰ্পল টি আৰু ব্লেক টি হোৱাইট টি টি চিডছ আৰু এয়া ব্লেক টি টেবলেট মই হাতত দেখা পাইছে এয়া ব্লেক টি টেবলেট আৰু আপোনালোকক গোটেইখিনি দেখাই দিছোঁ বহুতে হয়তো ইউজ কৰি পাইছে এয়া আপোনালোকৰ মুখ আগত দেখাইছোঁ সন্মুখত এয়া বিভিন্ন ভেৰাইটিজ পখিলা এইফালে হৈ গ'ল ৱাইন আছে পাইনএপল আছে আৰু বিভিন্ন ধৰণৰ ফল-মূল আছিলে গতিকে তেওঁলোকে ফল-মূল আৰু এইফালে চাইছে দাদা এজনে দাঙি চাইছে আপোনালোকক নকলেও হৈ যাব আৰু এয়া খেতিৰ লগতে জড়িত ধান হওক আৰু বিভিন্ন ধৰণৰ কেনেদৰে কৰিব লাগে আচলতে সেইবোৰ সম্পূৰ্ণ লিখা আছে আৰু বুজাই দিছিলে যিসকলে নাজানে আৰু এইসমূহ কেনেদৰে কৰিব লাগে আচলতে কৃষি বিশ্ববিদ্যালয়ে সম্পূৰ্ণ ধৰণে বুজাই দিছিলে আপুনি চিনি পোৱা এল'ভেৰা গছ লেমন ঘাঁহ পিপলি গিলৈ আৰু আচলতে আমি ক'ব লগা গিলৈ আনটা নাম আমি সকলোৱে জানো শগুনী লতা 100টা গুণৰ অধিকাৰী বুলি কয় গতিকে গিলৈ বেনিফিট বহুত আছে আপোনালোকে হয়তো জানে গতিকে ইয়াৰ পুলি আপোনাক দেখুৱাইছিলে আৰু বহুতে হয়তো পাৰচেজ কৰিছিলে ইয়া গ'ল জলকীয়া ভোট জলকীয়া কোনোবাই কয় বি জলকীয়া মই ভোট জলকীয়া বুলি কওঁ আৰু লগত ঔটেঙা আছে আৰু এইফালে চব কিমান ধুনীয়াকৈ সজাই ৰাখিছে ষ্টেপ বাই ষ্টেপ চালেই ভাল লাগি যায় আৰু তাত যেতিয়া গৈছিলোঁ এয়া হৈ গ'ল ক'লা জামুৰ চৰবত মই জামুৰ চৰবত এটা কিনিছিলোঁ আৰু ঘৰত আহি খাই চাইছিলোঁ যিহেতু বহুত টেষ্টি হয় তেওঁলোকে নিজাববীয়াকৈ পেকিং কৰিছিলে আৰু FSSAI অৰ্থাৎ যিটো আমাৰ ৰুলছ মানিব লাগে সকলোখিনি নীতি নিয়মৰ মাজেৰে তেওঁলোকে পেকেজিং কৰিছিলে ভাল লাগিলে এয়া বাইদেৱে আৰু লগতে আমি ৰবাব টেঙাৰ জুচ খালোঁ ভাল লাগিলে আৰু ৰবাব টেঙাৰ জুচত কিবা এটা দি দিছিলে মই নামটো নাজানিলোঁ পিছে গতিকে ভাল লাগিলে খাই আৰু এয়া হৈ গ'ল কাঠফুলাৰ বিভিন্ন ধৰণৰ ভেৰাইটিজ আছিলে গতিকে মই ইমানখিনি ভেৰাইটিজৰ নাম মনত ৰখাটো সম্ভৱ নহ'ল আৰু অৰিন্দমে সুধি আছিলে এই কেনেদৰে আচলতে এই পাৰ চৰাই আচলতে পাৰ চৰাই নহয় আকৌ দেই মই আপোনালোকক ভুল কৈছোঁ গতিকে পাৰ চৰাই বুলি ক'ব পাৰে কাৰণ ইয়াৰ নাম এটা বেলেগ আছে গতিকে নামটো কি মই স্ক্ৰীনত আপোনালোকক দেখাই আছোঁ এয়া চাওকচোন একদম আমাৰ ঘৰুৱা পাৰ চৰাই নিচিনাই কিন্তু পাৰ চৰাই নহয় আচলতে ইয়াৰো এটা নাম আছে গতিকে নামটো স্ক্ৰীনত দেখা পালে আৰু লগতে বিভিন্ন ধৰণৰ কুকুৰা আৰু এয়া আপোনালোকৰ কৃষি বতৰ পৰ্যবেক্ষণ কেন্দ্ৰ আপোনালোকে দেখা পাইছে এয়া চাই লওক এয়া থাৰ্মোমিটাৰৰ পৰা আদি কৰি গোটেইখিনি সজাই থৈছিলে ডেমোভাৱে আপোনালোকে বুজাইও দিছিলে যদি আপুনি বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিলে তাত গৈ তেন্তে আপোনাক বুজাই দিব যে বায়ুমণ্ডলৰ স্তৰসমূহ কি আমি কিছুমান বহুতো নজনা কথা শিকিবলৈ পালোঁ আৰু লগতে কফি বিন ক'লা জালুকেই হওক TS 520 চাহৰ গুটি আৰু বিভিন্ন ধৰণৰ চাহৰ গুটি আছিলে আৰু যিখিনি আমাক বুজাই দিছিলে সম্পূৰ্ণভাৱে আপোনালোকক মই স্ক্ৰীনত অৰ্থাৎ ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আৰু খেতিৰ লগত অৰ্থাৎ কৃষিৰ কৰ্মৰাজিৰ লগত যিসকল ব্যক্তি জড়িত হৈ থাকে সদ্যহতে তেওঁলোকে হয়তো মোৰ কথাকেইটা কওঁতে হয়তো ভুলো হ'ব পাৰে আপোনালোকে তাক মই খেতি কৰ্মৰ লগত আজিৰ লগত ইমান জড়িত নহয় তাৰ বাবে আপোনালোকে ইমানখিনি বহলাই ক'ব পৰা নাই ইয়াত চাহৰ কিছুমান গ্ৰেডৰ কোৱালিটি অৰ্থাৎ চাহৰো কিছুমান যে কোৱালিটি থাকে এইটো ভাল পৰ্যায়ৰ চাহ এনেকুৱা ধৰণৰ আমি চিলেক্টেড কৰোঁ তাতো কিছুমান আছে যেনেকৈ গিংগাৰ টি আপোনাৰ থাকিব পাৰে লেমন টি আৰু বিভিন্ন ধৰণৰ ব্লেক টি ভেৰাইটিজ আছে টিৰ গতিকে চাহৰ তাত টেষ্ট কৰিব পাৰিব মই টেষ্ট কৰি চাইছিলোঁ অলপ ভাল লাগিলে কিছুমান আনকমন চাই খাই চাইছিলোঁ যিসমূহ খায়ো বহুতখিনি টেষ্ট পালোঁ প্ৰত্যেকটোৰ চাহৰ বেনিফিটেড আছে প্ৰত্যেকৰ বেলেগ বেলেগ যেনেকৈ আমাৰ সদ্যহতে আমি গ্ৰীণ টিটো বেছিকৈ ইউজ কৰোঁ গ্ৰীণ টিটো আপোনালোকে গম পায় যে গ্ৰীণ টিৰ বেনিফিটেড বহুত আৰু লগতে এয়া অলপ আগত দেখাইছিলোঁ প্ৰদ্যুন্ন মোৰ লগত গৈছিলে এয়া কি হয় আপোনালোকে কওকচোন বহুত ভাল লাগে টিকলা আৰু এইফালে তলতো আছে আৰু তলৰ টাৰ্কি আপোনালোকে দেখা পাইছে এয়া হৈ গ'ল ৰীণা ঘাঁহ
বাৰ্ছ মিছ আৰু বিভিন্ন ধৰণৰ হয়তো মই কৈ শেষ কৰিব নোৱাৰিম। আপোনালোকে গম পাইছে ইয়াৰ ৰাইচ কেনেকৈ কৰিব লাগে, এইখিনি সম্পূৰ্ণ দেখাই থোৱা আছে। বিভিন্ন ধৰণৰ কৃষিৰ লগতে জড়িত, গতিকে কৃষি কৰ্মৰাজিৰ লগত জড়িত সম্পূৰ্ণ সঁজুলিখিনি আপোনালোকৰ আগত ডেমো হিচাপত আগবঢ়াইছিলে কৃষক মেলাত। আৰু এইবোৰসমূহ বিক্ৰীৰ বাবে নহয়, 2-এটা সামগ্ৰী বিক্ৰীৰ বাবে আহিছিলে আৰু বাকী সম্পূৰ্ণ আপোনালোকৰ ডেমোৰ বাবে। আৰু যদি তেওঁলোকে কৈছিলে যে কেনেদৰে আচলতে কৃষি কৰ্মৰাজিসমূহ বিজ্ঞানসন্মত কৰিলে বেছি বেনিফিটেড হয় সেই সম্পৰ্কে বুজাইছে। এইটো চেটেৰীয়া ঘাঁহ বুলি কয়। আমি প্ৰত্যেকেই দেখা পাওঁ, কিছুমান ঘাঁহৰ নাম আমি নাজানো। ময়ো আচলতে কৃষিৰ লগত ইমান জড়িত নহয়, গতিকে আপোনালোকক মই ইমানখিনি গভীৰভাৱে বুজাই দিব পৰা নাই কেনেদৰে আচলতে প্ৰাকৃতিক কৃষি পদ্ধতিৰে হওক বা আপোনালোকৰ যিসমূহ দেখা পাইছে, যিহেতু এখন কৃষক মেলা আৰু কৃষক মেলাত আপোনালোকৰ বিভিন্ন ধৰণৰ কৃষি কৰ্মৰাজিৰ লগত জড়িত বিভিন্ন ধৰণৰ সামগ্ৰী আছে। গতিকে আপোনালোকক মই যিমান পাৰোঁ দেখাবলৈ যত্ন কৰি আহিছিলোঁ। আৰু এই ভিডিঅ'টো বনোৱাৰ মোৰ এটাই উদ্দেশ্য আছিলে যে নৱপ্ৰজন্মই যিহেতু গম পাওক যে বৰ্তমান সময়ত আমাৰ ককাহঁতে বা দেউতাহঁতে যি ধৰণে খেতি কৰি আহিছিলে, বৰ্তমান সময়ত এজন খেতিয়কৰ যিমানখিনি কষ্ট হয় তাৰ অন্তৰালত বিজ্ঞানসন্মত যুগত বিভিন্ন ধৰণৰ বিজ্ঞানসন্মতভাৱে যদি কাম কৰে তেওঁলোকৰ সেই কষ্টটোতকৈ তেওঁলোকৰ উৎপাদন বাঢ়িব। গতিকে আমি তেওঁলোকক সেয়া চিনাকি কৰি দিয়া আমাৰ প্ৰয়োজন আছে। গতিকে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু উঠি অহা ভাইটিহঁতে বা কণ মাইনাহঁতে যাতে এই সামগ্ৰীসমূহ বৰ্তমান প্ৰেক্ষাপটত যিহেতু আমি সময় সাপেক্ষে খোজ দিব লাগিব, গতিকে তেওঁলোকে ইনকমৰ বাট মুকলি কৰিব পাৰিব ভৱিষ্যতে গৈ। গতিকে ইয়াত মৌ পালন কেনেদৰে কৰিব পাৰিব, মৌ পালনৰ জৰিয়তে বা আৰু বিভিন্ন ধৰণৰ ইনচেক্টৰ জৰিয়তে বা পখিলাৰ জৰিয়তে দেখা পাইছিলোঁ যে বিভিন্ন লোকে তৈয়াৰ কৰিছিলে আৰু মোৰ বহুত দামত বোলে বিক্ৰী হয় বুলি তেওঁলোকে কৈছিলে। আৰু যিসমূহ থাকি যায় তাৰ কিছুমান পদ্ধতি আছে, মই আচলতে ইমানখিনি নাজানো। আৰু বাঁহেৰ নিমিত্ত এয়া মৌ পালন, আৰু মৌ পালন কেনেদৰে কৰিব লাগে, মোৰ প্ৰত্যেকটোৰ পৰা বহুতখিনি আচলতে ইনকম কৰিব পাৰে, আমিতো নাজানো, বহুতখিনি ভাগ আছিলে। আৰু অৰিন্দম হাজৰিকা ভিডিঅ'ত হয়তো কেতিয়াবা দিব, তেওঁ ডিটেইলছ লৈছিলে। মই অলপ যিহেতু পলমকৈ উপস্থিত হৈছিলোঁগৈ সেই সময়ত, গতিকে গোটেই কথাখিনি উঠোৱাটো সম্ভৱ নহ'ল। তথাপি অৰিন্দম হাজৰিকাই যদি দিয়ে তেওঁৰ ভিডিঅ'ত আপোনালোকে চাব পাৰিব। আৰু লগত ক'ব বিচাৰিছোঁ, যদি কৃষি কৰ্মৰাজিৰ লগত জড়িত বা ব্যক্তিসকলে চাই আছিলে, অজানিতে হয়তো মোৰ ভিডিঅ'টোত কওঁতে ভুলো হ'ব পাৰে, কাৰণ কৃষি কৰ্মৰাজিৰ লগত যদিও মই দেখি আহিছোঁ, মই প্ৰেক্টিকেলি 2-এটা সৰুভাৱে মই নিজেই ঘৰতে কিছুমান কাম কৰি পাইছোঁ, কিন্তু ইমানো মই বিশদভাৱে কৃষি কৰ্মৰাজিৰ লগত জড়িত নহয়। গতিকে অজানিতে যদি ভুল হৈ গৈছে বা আপোনালোকে কমেণ্টত জনাই দিব, যাতে কণ মাইনাহঁতে বা উঠি অহা প্ৰজন্মসকলে গম পায়। আৰু ভিডিঅ'টো কেনেকুৱা পালে, যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।